নমস্কাৰ আমাৰ পাকঘৰলৈ আপোনালোক সকলোকে বহুত বহুত স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই আকৌ আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈ চাব চাই কেনে পালে কমেন্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ মই কচু আৰু মাছৰ আঞ্জা বনাবলৈ ইয়াতে এটা পিয়াজ আদা আৰু শুকান জলকীয়া 4-5টা লৈছো গোটেইখিনি মই একেলগে পেষ্ট কৰি দেখিছে এয়া ডাঙৰ মাছ হয় কোৱা মাছ মই ধুই ললো ধুই এতিয়া মই ৰেডি কৰি লৈছো এতিয়া মই নিমখ হালধি খানি মাছখিনি ভাজি লওঁ এয়া দেখিছে মই মাছ ভাজাখিনি বহাই দিছো মই মাছখিনি ভালকৈ ভাজি নামাই লওঁ ৰঙা ৰঙাকৈ ভাজি লওঁ কচুখিনি মই এনেকৈ গোল গোলকৈ কাটি লৈছো লগতে মই দুটা আলু এনেকৈ গোল গোলকৈ কাটি লৈছো এতিয়া মই অকণমান হালধি দিছো তেলখিনি গৰম হৈছে ইয়াতে মই থৈ দিছিলো মই ইয়াতে তেলত দি দিছো ৰঙাকৈ ভাজি লম ভাজি নামাই লম তেলটো গৰমে হৈ গৈছে কেৰাহী গৰম আছে মই ইয়াতে এতিয়া পেষ্টখিনি দি দিছো পেষ্টখিনি মই ভালকৈ ভাজি ৰঙা কৰিছে মছলাখিনি এনেকৈ ভাজি লৈ আছো এতিয়া মই ইয়াতে নিমখ দি দিছো এয়া হালধি গুড়ি হয় আৰু এয়া জিৰা গুড়ি অকণমান দিছো এতিয়া মই ভালকৈ মছলাখিনি ভাজি লম শুকান কৰি লম একেবাৰে ভাজি ভাজি পানীটো শুকাই লম ভালকৈ মিহলাই ভাজি ৰাখিম দেখিছে এই ভাজোঁতে তেলবোৰ এৰি দিছে শুকাই গৈছে মই ইয়াতে অকণমান পানী দি আকৌ অকণমান ভাজি ল'ম পানীৰে ধুনীয়াকৈ এনেকৈ ভাজি ল'ম দেখিছে আঞ্জাখন উতল আহিছে মই ইয়াতে ভাজি থোৱা মাছখিনি এতিয়া দি দিম অকণমান সময় উতল আহিলে তাৰপিছত মই আঞ্জাখন নামাই ল'ম মই কচু এয়া অলপ এনেকৈ ভাঙি দিম অকণমান গুড়া কৰি দিওঁ আঞ্জাখন অকণমান সময় আৰু 5 মিনিটমান পাছত মই নামাই ল'ম এতিয়া মই আকৌ কাটি থওঁ মাছখিনি যাতে নৰম হয় তাৰপিছত মই মাছৰ আঞ্জাখন কচু আৰু আলুৰে বনোৱা আঞ্জাখন মই নামাই ল'লোঁ আপোনালোকে সকলোৱে প্ৰথমৰ পৰা ৰেচিপিটো চাব চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ